এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় ভালে আছে আপোনালোকে আৰু মই তৃষ্ণা পাঠকে আজি নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব লগতে আপোনালোকক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ আৰু দীপাৱলীৰ চাকিৰ পোহৰে যাতে আপোনালোকৰ সকলোৰে বাবে লৈ আহে সুখৰ পোহৰ আৰু আনন্দ তাকে আশা কৰিলোঁ আৰু এতিয়া আমি দীপাৱলী উপলক্ষে আজি মই ৰুমত আছোঁ বৰপেটাত কেনেকুৱা কি আয়োজন কৰিছোঁ মানে আপোনালোকৰ মাজত সেইখিনি শ্বেয়াৰ কৰোঁ তেনেহ'লে বলক আমি যাওঁ আৰু চাওঁ কি হৈ আছে বাহিৰত বলক বাঁহ কাটি অৱস্থা নাই দিয়ক মোৰ বাপৰে হাতৰ হৈছে এয়া এতিয়া আমি ৰাংগলী বনাম এয়া ৰং লৈছোঁ মই ফাৰ্ষ্ট এইবাৰ ৰংগলী বনাম তো নাজানো কেনেকুৱা আমাৰ ৰংগলী বনোৱা কাম শেষ কমপ্লিট হ'ল গোটেইখিনি এতিয়া আছে চাকি জ্বলাম তাত তো চাকি তাকি জ্বলাই আমি আনে আৰু ফুৰিবলৈ যাম আপোনালোকে কোনে কি কেনেকুৱা কি কৰিছে আৰু আমি কেনেকুৱা কি কৰিছোঁ তো চাই থাকক আমাৰ ৰংগলী ফাৰ্ষ্ট ৰংগলী এইটো মানে যিটো মই বনাইছোঁ মই নহয় বাৰু মাতটো আমি গোটেইকেইটা লগ হৈ বনাইছোঁ আৰু এইটো এটা
ভিডিঅ' কৰি কেনেকুৱা লাগিছে আমাৰ দিৱালী সেলিব্ৰেশন ইমান মানে কেনেকুৱা লাগিছে জনাব এইবিলাক মালা চালা কিবা কিবি কৰিছোঁ আৰু অলপমান চাওক এয়া চাওক এয়া বাইদেউ প্ৰসাদ লৈ আহিছে চাওক এতিয়া ৰুমত আহিলোঁ ড্ৰেছ পাতি চেঞ্জ কৰোঁ আমাৰ বাইদেৱে কিবা বনাইছে এতিয়া তো খাই মেলি আপোনালোকক দেখাইছোঁ আহিলোঁ এতিয়া ড্ৰেছ পাতি চেঞ্জ কৰি লওঁ তাৰপিছত বাইদেৱে কিবা বনাইছে মানে দেৱালী স্পেচিয়েল চাওঁ তাৰ কাৰণে শেষ আৰু আজিৰ দিনটো এনেকৈ পাৰ হৈ গ'ল তো আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে তেনে প্লিজ লাইক শ্বেয়াৰখিনি কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা পালে আকৌ এটি নতুন ভিডিঅ' লৈ যাতে আপোনালোকৰ আগত সোনকালে আহিব পাৰোঁ আশা ৰাখিলোঁ তো বাই বাই